ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ পাঠ নম্বৰ 14। পাঠটোৰ নাম হৈছে মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ। এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰসমূহ তোমালোকৰ লগত এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ আমি গৈ আছোঁ। গতিকে আহাচোন তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পাঠৰ অনুশীলনীত এই কুৱেশ্যনসমূহ অৱতাৰণা কৰা হৈছে। আমি এই পাঠৰ প্ৰশ্নসমূহ এতিয়া আলোচনা কৰিবলৈ গৈ আছোঁ। প্ৰথম কুৱেশ্যনটো সুধিছিলে সমল বুলিলে কি বুজা? উত্তৰত লিখিম যে য'ৰ পৰা আমি সঠিক, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰিব পাৰোঁ তাকেই সমল বুলি কোৱা হয়। যে যি বস্তুৰ পৰা আমি সঠিককৈ আৰু শুদ্ধকৈ আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰোঁ তাকে আমি কি বুলি কওঁ? সমল বুলি কওঁ। ছেকেণ্ড কুৱেশ্যনটো আছিলে লিখিত সমল মানে কি? উত্তৰ লিখিম যে অধ্যয়ন কৰিব লগা সময়খিনিত ৰচিত গ্ৰন্থ, লিপিবদ্ধ ৰাজকীয় তথ্য, আন নথিভুক্ত তথ্য আদিক লিখিত সমল বোলা হয়। আচলতে যোনবিলাক সমল লিখিত আকাৰত থাকিব সেইটোৱে হৈছে কি? লিখিত সমল। গ নম্বৰ সুধিছিলে যে তুৰ্কী আফগানসকল ক'ৰ পৰা ভাৰতলৈ আহিছিল? উত্তৰত লিখিম যে তুৰ্কী আফগানসকল মধ্য এছিয়াৰ পৰা ভাৰতলৈ আহিছিলে। তেওঁলোক মধ্য এছিয়াৰ মানুহ আছিলে। এটা টাইমত তেওঁলোকে কি হয়? ভাৰতলৈ আহি যায়। ঘ নম্বৰত আছিলে যে ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা, সম্পূৰ্ণ অসমীয়া নামটো সুধিছিলে। উত্তৰ হ'ব ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা। কি লিখিম? ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা। ঙ নম্বৰত আছিলে যে ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ভিতৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে? আমাৰ প্ৰশ্নটো আছিলে যে ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে? যে কি? ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহে ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। যে ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহে ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে। এতিয়া ২ নম্বৰত আছিলে খালী ঠাই পূৰ কৰা। আবুল ফজলে ডেছ ৰচনা কৰিছিল? কি ৰচনা কৰিছিলে? আবুল ফজলে আইন আকবৰী ৰচনা কৰিছিলে। খত আছিলে ইবন বতুতা ডেছ দেশৰ পৰিব্ৰাজক আছিল? উত্তৰ কি? মৰক্কো। ইবন বতুতা মৰক্কো দেশৰ পৰিব্ৰাজক আছিল। তাৰপিছত আছিলে প্ৰাচীন বিজয়নগৰৰ স্মৃতিচিহ্ন বৰ্তমান ডেছ চহৰত আছে? কোন চহৰত আছে? হাম্পি চহৰত আছে। ঘত আছিলে ৰংঘৰ ডেছ জিলাত আছে? ক'ত আছে? শিৱসাগৰ। ৰংঘৰ শিৱসাগৰ জিলাত অৱস্থিত। তাৰপিছত ঙত সুধিছিলে যে ৰুপী নামৰ মুদ্ৰা চুলতান ডেছ প্ৰচলন কৰিছিল? কোন চুলতানে প্ৰচলন কৰিছিলে ৰুপী নামৰ মুদ্ৰা? শ্বেৰশ্বাহ। শ্বেৰশ্বাহে ৰুপী নামৰ মুদ্ৰা প্ৰচলন কৰিছিলে। ৩ত আছিলে শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা। প্ৰথমটো আছিলে যে জয়পুৰৰ দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌৰ্য প্ৰকাশ নকৰে। এইটো অশুদ্ধ। এইটো কি হ'ব? ৰাজপুতসকলৰ শৌৰ্য প্ৰকাশ ইয়াতে কৰে হ'ব। খত আছিলে গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থ ৰচনা কৰিছিল? এইটো শুদ্ধ। হুমায়ুন নামা কাৰ আছিলে? গুলবদন বেগমৰ। গত আছিলে কানাই বৰশী শিলালিপি মিজোৰামতো আছে? এইটো অশুদ্ধ। মিজোৰামত নাই। এইটো আছিলে অসমত। ঘত আছিলে মুদ্ৰা হ'ল এক প্ৰত্নতাত্ত্বিক সমল? এইটো শুদ্ধ। ঙত আছিলে ৰায়গড় দুৰ্গ মাৰাঠাসকলৰ ঐতিহাসিক স্মৃতি চিহ্ন? এইটো কি হ'ব? অশুদ্ধ। ৪ নম্বৰত দিছিলে চোৱা ৩জন বিদেশী পৰিব্ৰাজকৰ নাম লিখিব দিছিলে। মধ্যযুগৰ ৩টা স্মৃতিচিহ্ন আৰু ৩জন বিদেশী মানে দেশীয় লেখক, আমাৰ দেশৰ লেখকৰ নাম। বিদেশী পৰিব্ৰাজক কোন আছিলে? মৰক্কোৰ ইবন বতুতা, উজবেকিস্তানৰ আল-বেৰুনী আৰু ইউৰোপৰ মাৰ্ক প'লো। এইকেইজন আছিল বিদেশী পৰিব্ৰাজক। তাৰপিছত স্মৃতিচিহ্ন দিল্লীৰ লালকিল্লা, আগ্ৰাৰ তাজমহল, বুলন্দ দৰৱাজা। এইকেইটা হ'ল স্মৃতিচিহ্ন। তাৰপিছত দেশীয় লেখক হ'ব জিয়াউদ্দিন বাৰানী,
আবুল ফজল আৰু গুলবদন বেগম। এইখিনি হৈছে আমাৰ নিজৰ দেশৰে লিখক। 5 নম্বৰ কুৱেশ্যনটো সুধিছিলে যে ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি বিজয়নগৰ, কোচ ৰাজ্য, আহোম ৰাজ্য আৰু মাৰাঠাসকলৰ অৱস্থিতি নিৰ্ণয় কৰা। এইটো তোমালোকে ঘৰত নিজে কৰিবাচোন। 6 নম্বৰত সুধিছে যে মধ্যযুগত নিৰ্মিত 5টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম উল্লেখ কৰা। তো মধ্যযুগত নিৰ্মিত 5টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কি হ'ব? দিল্লীৰ লালকিল্লা, হুমায়ুনৰ সমাধি, আগ্ৰাৰ তাজমহল, আগ্ৰা ফৰ্ট, ফতেপুৰ চিক্ৰী আৰু বুলন্দ দৰৱাজা। এইকেইটা হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম। গতিকে এইখিনি হৈছে তোমালোকৰ এই পাঠটোত থকা প্ৰশ্নসমূহৰ উত্তৰ। ভিডিঅ'টোৰ জৰিয়তে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰা হ'ল। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাই প্ৰশ্নসমূহৰ উত্তৰসমূহ আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। গতিকে ঠিক আছে, আজিলৈ ইমানেই। বাই বাই, টেক কেয়াৰ।